Denied. Hi Kihonokol. Welcome to my Kisan Tip YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনালো। তো কিহনকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তিয়হ খেতি কেনেকৈ কৰিব লাগে, আমি মালচিং ত্ৰিপাল ইউজ কৰি আমি তিয়হ খেতি কেনেকৈ কৰিব লাগে, আমি মালচিং ত্ৰিপাল ইউজ কৰিলে আমি কেনেদৰে কি সাৰ প্ৰয়োগ কৰিব লাগে। তো কিহনকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই তিয়হ খেতিৰ সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ গৈ আছোঁ। তো কিহনকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব, কাৰণ মই এই চেনেলটোত আপোনালোকক সম্পূৰ্ণ তিয়হ পুলি ৰোৱাৰ পৰা তিয়হ পুলি ছিঙিব পৰা সময়লৈকে আপোনালোকক পাৰ্ট আপোনালোকক এই তিয়হ খেতিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আপলোড কৰি থাকিম। তো কিহনকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। তো কিহনকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কিহনকল প্ৰথমতে আমি সাৰখিনি কেনেকৈ প্ৰয়োগ কৰিব লাগে। তো ইয়াতে যিহেতু শেষৰ চাহ বোৱা সময়ত আমি সাৰখিনি প্ৰয়োগ কৰিব লাগে। তো ইয়াতে মই সাৰখিনি প্ৰয়োগ কৰিবলৈ কাৰণে ৰেডি কৰি লৈছোঁ। তো কিহনকল ইয়াতে প্ৰতি বিঘা হিচাপত আমি যদি তিয়হ বা জিকা খেতিৰ কাৰণে আমি বৰ্তমান মই তিয়হ খেতি কৰিবলৈ লৈছোঁ। তো ইয়াতে মই এবিঘা মাটিৰ কাৰণে ছুপাৰ 20 কেজি, DOP 20 কেজি আৰু পটাছ 10 কেজি আৰু চইল গ'ল্ড তেনেকুৱা কিছুমান মই কেমিকেল আনিছোঁ লগত। তো কিহনকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব, তেতিয়া আপোনালোকে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব। তো কিহনকল মই ইয়াতে এবিঘা মাটিত মই ষ্টেপ ষ্টেপকৈ সাৰখিনি প্ৰয়োগ কৰিম। আধা বিঘা মোৰ যিহেতু সেইটো ওপৰ ছাইডত আছে, তো তল ছাইডত মোৰ আধা বিঘা মাটি আছে। তো মই ইয়াতে বৰ্তমান আধা বিঘা হিচাপত মই সাৰখিনি মিক্স কৰি ল'ম, আৰু আজি মই আধা বিঘা মাটিতহে মই সাৰখিনি প্ৰয়োগ কৰিম। তো কিহনকল ইয়াতে আধা বিঘা মাটিৰ কাৰণে আমি সাৰ কিমান পৰিমাণ ল'ব লাগিব, তো আপোনালোকক মই দেখুৱাই আছোঁ। তো কিহনকল ইয়াতে মই DOP মই আধা বিঘা মাটিৰ কাৰণে 10 কিলোগ্ৰাম লৈছোঁ মই, আৰু ইয়াতে ছুপাৰ মই 10 কিলোগ্ৰাম লৈছোঁ, আৰু লগতে মই পটাছ মই 5 কিলোগ্ৰাম লৈছোঁ, আৰু লগতে মই কিছুমান এনেকুৱা মই কেমিকেল লৈছোঁ ইয়াতে চইল গ'ল্ড তেনেধৰণৰ মই কিছুমান ইয়াতে কেমিকেল লৈছোঁ, কাৰণ আমাৰ যাতে মাটিৰ গুণাগুণ ঠিক হৈ থাকে, আৰু লগতে আমাৰ ফচলৰ পুলিবোৰ গছবোৰ যাতে অধিক গ্ৰোথ হৈ উঠে। তো ইয়াতে মই চাগা পেষ্টিচাইড কেপ্টেইনছ নেচাৰেল ড্ৰাইভাইড অৰ্গেনিক প্ৰডাক্ট মই ইয়াতে চইল লৈছোঁ। মই ইয়াতে এবিঘা মাটিৰ কাৰণে মই 2 কিলোগ্ৰাম আনিছিলোঁ। তো মই বৰ্তমান মই আধা বিঘা মাটিৰ কাৰণে মই 1 কিলোগ্ৰাম ইয়াতে ইউজ কৰিম, আৰু লগতে মই ইয়াত BO পেষ্টিচাইড মাৰ্গ ইকোডাৰ্মা এইটো মই ইয়াতে 1 কিলোগ্ৰাম লৈছোঁ। তো মই বৰ্তমান আধা বিঘা মাটিত মই 1/2 কিলোগ্ৰাম ইউজ কৰিম, আৰু এইটো জোৱান ইয়াতে মই বৰ্তমান মই 1 কিলোগ্ৰাম ইউজ কৰিম। তো কিহনকল মই ইয়াতে এটা পাত্ৰত মই এটা মোনাত মই সকলোখিনি সাৰ ভালদৰে মিক্সাৰ কৰি লওঁ। তো কিহনকল ইয়াতে এটা মন কৰিবলগীয়া কথা, আমি সাৰখিনি মিক্সাৰ কৰোঁতে ভালদৰে মিক্সাৰ কৰি ল'ব লাগে, কাৰণ যদি ভালদৰে আমি সাৰখিনি মিক্সাৰ কৰি নলওঁ তেনেহ'লে আমাৰ কিছুমান ঠাইত কিছুমান সাৰ ছটিয়া সময়ত কম বেছি পৰিমাণে যায়। তো সেই গতিকে আমি সাৰখিনি মিক্স কৰাৰ সময়ত আমি সাৰখিনি ধুনীয়াকৈ ভালকৈ আমি মিক্সাৰ কৰোঁ। তো কিহনকল ইয়াতে মই প্ৰথমতে ছুপাৰ মই 10 কিলোগ্ৰাম এটা ঢালি লৈছোঁ, তাৰপিছত ইয়াতে মই DOP 10 কিলোগ্ৰাম মই ইয়াতে ঢালি লৈছোঁ, আৰু ইয়াতে পটাছ 5 কিলোগ্ৰাম মই ঢালি লৈছোঁ। তো কিহনকল সাৰখিনি মানে এনেদৰে দি লোৱাৰ পিছত মই কিছুমান এতিয়া চইল গ'ল্ড এনেধৰণৰ কিছুমান কেমিকেলবোৰ মই ইয়াতে এতিয়া মিক্সাৰ ইয়াতে লগতে মই ঢালি দিম। তো ইয়াতে চাগা পেষ্টিচাইড কোনো অৰ্গেনিক মই ইয়াতে 1 কিলোগ্ৰাম মই ইয়াতে ঢালি লৈছোঁ।
তাৰপিছত ইয়াতে ট্ৰাইকোডাৰ্মা বিঅ' পেষ্টিচাইড ইকোডাৰ্মা ইয়াতে মই 0.5 কিলোগ্ৰাম দিম। তো ইয়াতে পেকেটত 1 কিলোগ্ৰাম আছে, মই এইটো ভাগ কৰি ল'ব লাগিব কাৰণ মই আধা বিঘা মাটিৰ কাৰণে ইউজ কৰিম। তো এবিঘা মাটিত সম্পূৰ্ণ দিবলগীয়া হ'লে মই 1 কিলোগ্ৰাম দিলোঁ। তো বৰ্তমান মই আধা বিঘা মাটিৰ কাৰণে মই সাৰখিনি মিক্সাৰ কৰি লৈছোঁ। তো কৃষকসকল সাৰৰ লগতে মই এইখিনি যিখিনি কেমিকেল আছিলে তো মই সেইখিনি সম্পূৰ্ণভাৱে ইয়াতে মই দি ল'লোঁ। তাৰপিছত মই এইখিনি এতিয়া বৰ্তমান ভালকৈ মিক্সাৰ কৰি ল'ম। তো কৃষকসকল ইয়াতে মই আৰু এটা কেমিকেল দিবলৈ বাকী ৰৈ গৈছিল। তো কৃষকসকল মই সেইটো মই আকৌ ইয়াতে দিবলৈ ওলাইছোঁ। (10.5 ব্ৰন) তো ইয়াতে মই 0.5 কিলোগ্ৰাম মই ইয়াতে দিবলৈ ওলাইছোঁ। তো কৃষকসকল ইয়াতে মই 10 মিনিটমান সাৰখিনি ভালকৈ মিক্সাৰ কৰিলোঁ। তো কৃষকসকল ইয়াতে মই সাৰখিনি এনেদৰে সম্পূৰ্ণ ধুনীয়াকৈ মই মিক্সাৰ কৰি ল'লোঁ। তো কৃষকসকল ইয়াতে মই আৰু এটা মই ইয়াতে কেমিকেল দিবলৈ থাকি গ'ল, যিহেতু ৰটেক্স। তো কৃষকসকল সেই ৰটেক্স আমি ইয়াতে যদি প্ৰয়োগ কৰোঁ তেনেহ'লে আমাৰ কি হয়, গছজোপাৰ শিপাৰ গ্ৰোথ ভাল হয় আৰু শিপাৰ ৰোগৰ আক্ৰান্ত দেখা পোৱা নাযায়। তো সেই গতিকে আমি ৰটেক্স প্ৰয়োগ কৰিব লাগে, সাৰখিনিৰ লগতে মিক্সাৰ কৰি ল'ব লাগে। নকল মোৰ বৰ্তমান মানে ৰটেক্সটো মোৰ আনি থোৱা নাই। তো সেই গতিকে মই ৰটেক্সখিনি মই অহাকালিহে মই ইয়াতে প্ৰয়োগ কৰিম। তো কৃষকসকল ইয়াতে মই যিহেতু আজি মই সাৰখিনি ইয়াতে প্ৰয়োগ কৰি থ'ম। ইয়াতে এটা মন কৰিবলগীয়া কথা, আমি সাৰখিনি প্ৰয়োগ কৰাৰ লগে লগে আমি ইয়াতে ৰোটাভেটৰে মাটিখিনি বোৱাই ল'ব লাগে। তো কৃষকসকল মই বৰ্তমান যিহেতু মই ট্ৰেক্টৰ মই ভাড়া বৰ্তমান সময়ত মই পোৱা নাই। তো সেই গতিকে মই ট্ৰেক্টৰ ৰৈ নাথাকোঁ আৰু। তো মই সাৰখিনি আজি এনেদৰে মই ইয়াতে প্ৰয়োগ কৰাৰ পিছত মই অহাকালি ৰাতিপুৱা মই এইখিনিতে ডাইৰেক্টলি মই ইয়াতে ষ্টেপ মই মাটিখিনি টানি ল'ম। আৰু মাটিখিনি ষ্টেপ টনাৰ আগতে মই ইয়াতে অহাকালি ৰটেক্স যিটো মই সেইটো ইয়াতে প্ৰয়োগ কৰি ল'ম। তো এতিয়া মই সাৰখিনি ইয়াতে ছটিয়াই দিম। তো কৃষকসকল ইয়াতে মই যোৱাকালি সন্ধিয়া সাৰখিনি সিঁচিলোঁ। তো কৃষকসকল ইয়াতে মই যোৱাকালি কৈছিলোঁ আপোনালোকক এটা কেমিকেল মই ইয়াতে দিয়া হোৱা নাছিলে কাৰণ মোৰ লগত নাছিলে। তো বৰ্তমান মই সেই কেমিকেলটো লৈ আহিছোঁ আৰু মই সেই কেমিকেলটো এতিয়া ইয়াতে প্ৰয়োগ কৰিম। তো ইয়াতে মই ৰটেক্স যিহেতু শিপা আৰু গছজোপা গ্ৰোথৰ কাৰণে মই ৰটেক্স মই ইউজ কৰিম। তো ইয়াতে মই প্ৰতি বিঘা হিচাপত 1 কেজি দিব লাগে। তো মই ইয়াতে বৰ্তমান আধা বিঘাৰ কাৰণে মই ইয়াতে 0.5 কেজি মই ৰটেক্স ইয়াতে ইউজ কৰিম। তাৰপিছত ইয়াতে মই ৰটেক্সখিনি সিঁচাৰ পিছত মই ইয়াতে ষ্টেপখিনি মই বনাই ল'ম। তো কৃষকসকল এয়া আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে মোৰ সম্পূৰ্ণ আধা বিঘা মাটিত এনেদৰে মালচিং টিপাৰ টনা হৈ গ'ল। তো কৃষকসকল মই আজি ইয়াতে তিয়ঁহ পুলিবোৰ ৰুম। তো আজি আঘোণ মাহৰ 23 তাৰিখ আৰু ইংৰাজী মাহৰ আজি ডিচেম্বৰ মাহৰ আজি 10 তাৰিখ। তো কৃষকসকল ইয়াতে এটা বহুতে মন কৰিবলগীয়া কথা, আমি সাৰখিনি প্ৰয়োগ কৰাৰ লগে লগে আমি তিয়ঁহ পুলি বা যিকোনো পুলি আমি ইয়াতে ৰোপণ কৰিব নালাগে। আমি সাৰখিনি প্ৰয়োগ কৰা 5 দিনৰ পিছতহে আমি ইয়াতে পুলিবোৰ আমি ৰোপণ কৰিব লাগে। তো কৃষকসকল ইয়াতে মই তিয়ঁহ পুলিবোৰ আগতে প্ৰস্তুত কৰি থোৱা আছিলে। তো আজি মই এই পুলিবোৰ ডাইৰেক্টলি ৰুম মই ইয়াতে। তো কৃষকসকল আমি যদি তিয়ঁহ পুলিবোৰ এনেদৰে আগতীয়াকৈ প্ৰস্তুত কৰি থওঁ তেনেহ'লে আমি মালচিং টিপাৰ টনা হোৱা মাটিখিনি আমাৰ ৰেডি হোৱাৰ লগে লগে আমি পুলিখিনি ৰুব পাৰোঁ। তো কৃষকসকল প্ৰথমতে তিয়ঁহ পুলিখিনি ৰুবলৈ হ'লে আমি ইয়াতে গোলকৈ এনেদৰে টিপালটো ফুটা কৰি ল'ম। ইয়াতে আমি
গোল খুন্তি যেহেতু আমি গাঁত খুন্দিবলৈ ইউজ কৰোঁ, আমি সেই খুন্তি ইউজ কৰিলে আমাৰ বেছি ভাল হয়। বৰ্তমান সেই খুন্তি মোৰ লগত নাই, তো মই আপোনালোকক এই ভিডিঅ'ত দুটামান পুলি ৰুই দেখুৱাবৰ কাৰণে মই বাছ এটা দাহৰে মই ইউজ কৰিছোঁ। তো এনেদৰে কৰি লোৱাৰ পিছত ইয়াতে আমি এমুঠি শুকান গোবৰ সাৰ প্ৰয়োগ কৰি ল'ম। ইয়াতে মই শুকান গোবৰ এমুঠি দি অকণমান মই মাটিখিনিৰ লগত গোবৰখিনি মিক্সাৰ কৰি লৈছোঁ। এনেদৰে মিক্সাৰ কৰি লোৱাৰ পিছত মই এতিয়া তিয়ঁহ পুলিজোপা ৰুম। তো মই তিয়ঁহ পুলিজোপা এনেদৰে দি লোৱাৰ পিছত ইয়াতে যিহেতু ছাইডৰ মাটিখিনি মই এনেদৰে চপাই আনিম। তো কি হ'ল নকল, মই যিহেতু ভিডিঅ' ৰেকৰ্ড কৰি মই পুলিজোপা আপোনাক ৰৈ দেখুৱাইছোঁ, তো সেই গতিকে ইমান ক্লিয়াৰকৈ আপোনালোকক ভিডিঅ'টোত মই পুলিখিনি ৰুই দেখুৱাব পৰা নাই। তো আপোনালোকে ইয়াতকৈও ধুনীয়াকৈ পুলিজোপা ৰুব পাৰিব। তো ইয়াৰ পৰা মই আকৌ নেক্সট এজোপা মই এইটো ছাইডত ৰুম। তো কি হ'ল নকল, তো মই চেম প্ৰচেছ একে প্ৰচেছতে মই এইজোপা পুলিও ৰুম। তো কি হ'ল নকল, ইয়াতে এটাই কথা, আমি এইটো পুলিৰ পৰা সিটো পুলি লৈ আমি কিমান ডিষ্টেঞ্চ ৰাখি আমি পুলিজোপা ৰুব লাগে। তো ইয়াতে মই এইটো পুলিৰ পৰা 2 ফুট ডিষ্টেঞ্চ ৰাখি মই ইয়াতে পুলিজোপা ৰুম। তো কি হ'ল নকল, মই এনেদৰে সকলোবোৰ ষ্টেপতে মই এনেদৰে পুলিবোৰ ৰুম। তো পুলিখিনি ৰোৱাৰ পিছত আমি ইয়াতে পানী দিম। তো কি হ'ল নকল, ইয়াতে এটা মন কৰিবলগীয়া কথা, আমি পুলিখিনি ৰোৱাৰ পিছত সদায় ৰাতিপুৱা আৰু গধূলি 2 টাইম আমি ইয়াতে অকণমান যেতিয়ালৈকে আমাৰ পুলিটো গ্ৰোথ হৈ নুঠে তেতিয়ালৈকে আমি ইয়াতে পানী দি থাকিম। তো কি হ'ল নকল, আজিৰ ভিডিঅ'টো ইমানে। তো কি হ'ল নকল, নেক্সট পাৰ্টত মই নেক্সট ভিডিঅ'টোত আপোনালোকক মই সম্পূৰ্ণ পুলিখিনি ৰোৱাৰ পিছত কেনেদৰে যত্ন কৰিব লাগে, তাত কি ঔষধ প্ৰয়োগ কৰিব লাগে। তো কি হ'ল নকল, নেক্সট ভিডিঅ'টোত আপোনালোকক মই সম্পূৰ্ণ পুলিখিনি যত্নৰ পৰা সম্পূৰ্ণ কলি ধৰা সময়লৈকে আপোনালোকক নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম। তো কি হ'ল নকল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। তো কি হ'ল নকল, মই ইয়াতে 2টা জাতৰ মই বীজ লৈছিলোঁ। এটা হ'ল মালিনী F1 হাইব্ৰিড বীজ আৰু এটা হ'ল ইনকাউণ্টাৰ হাইব্ৰিড বীজ। তো মই এক ছাইডত মালিনী বীজখিনি ৰুম আৰু এক ছাইডত মই ইনকাউণ্টাৰ বীজখিনি ৰুম।